हेलो फ्रेंड्स गुड इवनिंग সকলোকে মোৰ ৰূপলী চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পাব আৰু ভিডিঅ'টো শেষলৈকে চাব। আজি মই এফালে ওলাই আহিলোঁ মানে কি হ'ল, বহুত দিন ওলাই অহা নাই। আজি এই লগৰ কেইজনীমানে মাতিছে, গোটৰ মিটিং আছে, যিহেতু সাপ্তাহিক গোটৰ মিটিং হৈ থাকে আমাৰ। সেইবাবে বোলো আপোনালোককো দেখাই দিওঁ আমাৰ মানে কি হয়, গোটত কেনেকৈ কি কৰোঁ। আহি থাকোঁতে অকণমান ভিডিঅ' কৰিলোঁ, আপোনালোকক দেখাই দিছোঁ আৰু আপোনালোকে চাব ভিডিঅ'টো। ইমান ৰ'দ দিছে দেখিছেনে, ছাতি এটাও লৈ নাহিলোঁ, ৰ'দতে আহি থকা হৈছে। পাহৰি থাকিলোঁ ওলাই আহিব মই ছাতিটো লৈ আহিম বুলিয়ে ভাবিছিলোঁ, মানে দেৰি হোৱা দেখি অকণমান মানে খৰখেদা কৰোঁতেই ছাতিটো পাহৰি আহিলোঁ। আৰু লগত কোন কোন আহিছে আপোনালোকক দেখাইছোঁ, চাবচোন। মিটিং যাম বেলেগ আৰু দেই গেট খুলি এইফালে আহি আছে সিহঁতে। আচলতে মই গোটৰ প্ৰেছিডেণ্ট হিচাপে আছোঁ আৰু প্ৰেছিডেণ্ট হিচাপে কিছুমান দায়িত্ব থাকে, সেই দায়িত্বসমূহ মই কৰিব লাগিবই। আৰু এতিয়া প্ৰচিডিং এখিনি লিখিবলগীয়া হৈ আছে, লিখি ল'লোঁ। আৰু প্ৰত্যেকগৰাকী মহিলাই গোটৰ 50 টকাকৈ দিবলগীয়া হৈছে পতাকাৰ বাবে। আৰু যিসকল মহিলা মানে গোটত আছে তেওঁলোকেতো গম পাইছেই যে 50 টকাকৈ পতাকাৰ বাবে তোলা হৈছে। আপোনালোকৰ গোটবোৰত হৈছেনে বাৰু? আৰু আমাৰ গোটত কিন্তু 50 টকাকৈ তোলা হৈ গ'ল। আমিও ভাবিছোঁ 50 টকাকৈ বহুত তুলিছে পতাকাৰ বাবে। বাৰু এতিয়া যি কি নহওক, এতিয়া গৰমে গৰমে আমি চাহখিনি খাই লওঁ। চাহ খোৱাটো আমাৰ মেইন নহয় জানো? যিহেতু এতিয়া মিটিং শেষ হ'ল, আমি এতিয়া বৰ্তমান ঘৰলৈ বুলি আহিবলৈ ল'লোঁ। আৰু এতিয়া আমিও ঘৰলৈ বুলি আহিলোঁ। আৰু আহি থাকোঁতে এয়া অকণমান দেখাই, এইখন আচলতে হস্পিটেল হয়। হস্পিটেলখন বনোৱা বহুত দিন হ'ল, কিন্তু হস্পিটেলখন আজিলৈকে খোলা নহ'ল, এনেদৰে বনোৱা ভাগতেই থাকিলে। সেইকাৰণে অকণমান দেখাই দিছোঁ ভিডিঅ'টোত। আৰু আমাৰ দোকানলৈ আজি কোন আলহী আহিলে চাওকচোন। এয়া গুলুমুলু, দেখিছেনে? ইমান গুলুমুলুটো আৰু ইমান মৰম লগা ল'ৰাটোক মানে দেখি নোলোৱাকৈ থাকিব নোৱাৰিলোঁ, অকণমান তাকো দোকানলৈ লৈ আহিলোঁ। ইমান ধুনু ধুনু দেই, 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 হি। আৰু কণমানিটো যাবৰ সময়ত একপি ফটো উঠি ল'লোঁ তাৰ লগত। আজি মানুহজনে মানে ছাগলী মাংস আনিছিল, আৰু ছাগলী মাংস বনাই থাকোঁতে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ অকণমান। সেইকাৰণে ভিডিঅ'টো বনালোঁ আৰু আপোনালোকক দেখাই দিওঁ বুলি। এতিয়া বৰ্তমান ছাগলী মাংসখিনি বনাবৰ বাবে মই আলুখিনি প্ৰথমে ফ্ৰাই কৰি ল'লোঁ ভালকৈ। এতিয়া আলুখিনি ইমান ধুনীয়াকৈ ৰঙচুৱা বৰণ পৰিলেই হৈ গ'ল আলুখিনি ফ্ৰাই কৰা। এতিয়া ভাবিছোঁ মাংসখিনি ভালকৈ মছলা সানি ল'ম বুলি। এতিয়া প্ৰথমে হালধি দিলোঁ মই, আৰু হালধি দিয়াৰ পিছত এতিয়া এয়া পিঁয়াজ দিছোঁ। আৰু পিঁয়াজখিনি মই সৰু সৰুকৈ মিহি মিহি কৰি লৈছোঁ। আৰু এয়া আদা ৰচুনো খুন্দি ল'লোঁ ধুনীয়াকৈ। এতিয়া সকলোখিনি মই মিক্স কৰি ল'ম, অকণমান মঠি ধুনীয়াকৈ, মানে অলপ সময়ৰ বাবে ৰাখি দিম এনেদৰে। আৰু লগত মছলাও দিছোঁ, গৰম মছলা। প্ৰথমে মানে গৰম মছলা মই পাহৰিছিলোঁ, পিছত আকৌ দি এয়া সানি ল'লোঁ। তাৰপিছতে এতিয়া মই বিলাহী, এয়া পিঁয়াজ, ৰচুন আৰু আলু ফ্ৰাই সকলোখিনি বস্তু গোটাই লৈছোঁ। তাৰপিছতে এয়া গৰম মছলা খুন্দি ল'লোঁ, তেজপাত, আৰু এয়া হৈছে এয়া মাংসখিনি মই মঠি থৈছিলোঁৱে, দেখাইছিলোঁ আপোনালোকক। এই সকলোবোৰ বস্তু মই ৰেডি কৰি ল'লোঁ, আৰু লগত জলকীয়াও আছে বাৰু। এতিয়া কুকাৰতে বনাম বুলি ভাবিছোঁ মই আজি মাংসখিনি, সেইকাৰণে কুকাৰ এটা পাতি মানে তেল দি দিলোঁ। এতিয়া তেল গৰম হ'লেই এয়া তেজপাত দুখিলা মই দি দিছোঁ তেলতে। তেলত দিলে ধুনীয়া হয় খাবলৈ, গোন্ধটো ভাল ওলায়। তাৰপিছত পিঁয়াজ এখিনি মই এনেদৰে কাটি পিনে পিঁয়াজখিনি ভাজি লৈছোঁ। আৰু মানে কি হয়, ভিডিঅ'টো বনাওঁতে বহুতকণ কষ্ট হৈছে মোৰ ক'বলৈ গ'লে। আৰু এয়া দেখিছে মছলাখিনি খুন্দি লোৱা গৰম মছলাখিনিও দি দিছোঁ। আৰু আচলতে মোৰ ষ্টেণ্ড নাই মোবাইল এনেকৈ থৈ ল'বৰ বাবে, হাতে ধৰি ল'বলগীয়া হৈছে, সেইবাবে কুকাৰত বনালোঁ, তাতে বহুত দিগদাৰ হৈছিল। আৰু এতিয়া মই খুন্দা পিঁয়াজখিনিও দি দিছোঁ ধুনীয়াকৈ। আপোনালোকে পিঁয়াজখিনি খুন্দি দিওঁ বুলি ভাবিলে ধুনীয়াকৈ এনেকৈ মিক্সিত খুন্দি দিব পাৰে। মই আচলতে পিঁয়াজ মিক্সিত খুন্দি দিয়া নাই, ইভাগেই খুন্দিছিলোঁ। আৰু এয়া হৈছে গৰম মছলাবোৰ দিলোঁ। গৰম মছলাও হয় আৰু মিট মছলা আছে, চব মিক্স কৰা মছলা আচলতে, সেইখিনি দি ল'লোঁ।
আৰু এতিয়া দেখিছেনে ইমান ধুনীয়া কালাৰ এটা হৈ গৈছিলে সকলো মানে মছলা দিয়াৰ পিছত। আৰু তাৰ পিছতে আদা ৰচুনো মই দি দিলোঁ আৰু সকলোবোৰ বস্তু এতিয়া দিয়া হৈ গৈছে। এতিয়া সকলোবোৰ বস্তু দিয়া হোৱাৰ পিছত এতিয়া মই মাংসখিনি দি দিম আৰু মাংসখিনি দি অলপ সময় ভালকৈ ভাজি ল'ম। আৰু মাংসখিনি অলপ সময় ভাজিলেহে মানে শাককণো খাবলৈ ভাল হয়, নহয় জানো? যদিহে মাংসখিনি ভালকৈ ভজা নহয় খাবলৈতো সোৱাদ নহ'ব। সেইকাৰণে অকণমান সময় মই এয়া মাংসখিনি এনেদৰে ভাজি ল'ম। এয়া মই এতিয়া হালধি আৰু মানে নিমখ সকলোবোৰ বস্তু দি দিম ইয়াতে। সকলোবোৰ বস্তু দিয়াৰ পিছত এতিয়া আকৌ অকণমান সময় ভালকৈ ভাজি ল'ম আৰু অকণমান মানে সময় ভাজিলে আৰু অকণমান মাংসটো হেৰি হ'ব মানে ভাল হ'ব খাবলৈ। যিমানেই ভজা হয় সিমানেই মাংসটো খাবলৈ ভাল হয়, কাৰণ ছাগলী মাংস পটককেনে মানে সিজি নাযায়। আৰু এতিয়া মই ঢাকনখন উলিয়াই আকৌ অকণমান লৰাই দিম। আচলতে ছাগলী মাংস আনিলে মই কুকাৰতে বনাওঁ এনেদৰে। কুকাৰত বনাই মানে বেছি ভাল পাওঁ, সেইকাৰণে কুকাৰটোতে বনাই দিওঁ। আৰু এতিয়া মই বিলাহী কাটি লৈছিলোঁ মাংসত দিবৰ বাবে, বিলাহীখিনিও দি দিলোঁ আৰু লগতে ফ্ৰাই কৰি থোৱা আলুখিনিও দি দিছোঁ। এতিয়া মানে কি হয় সকলোখিনি দি হৈ গ'ল। এতিয়া আৰু অকণমান সময় ভাজি ল'ম, কাৰণ বিলাহীটো অকণমান গলিব লাগিব নহয়, সেইকাৰণে বিলাহীখিনি গলিবৰ বাবে অকণমান সময় আকৌ ভাজি ল'লোঁ। এয়া এতিয়া গৰম পানী দি দিলোঁ আৰু গৰম পানী দিলে কি হয় মাংসখিনি সিজিবলৈ বেছি সময় নালাগে। আৰু তাতে কুকাৰত দিছোঁ, পটককৈ হৈ যাব, চিটি মাৰিলেই হৈ গ'ল। এয়া ইমান ধুনীয়া লাগিছে দেখিছেনে কালাৰটো। এতিয়া মই কুকাৰটো অলপ সময়ৰ বাবে এনেদৰে মানে চিটি মাৰিবৰ বাবে ৰখাই দিলোঁ। আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাবচোন। আৰু যদিহে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ মাজলৈ আকৌ আহিম নতুন এটি ভিডিঅ'লৈ। আজিলৈ বাই বাই।